नमस्कार पाब्लिक लाइवले आपनालोक सकलोके स्वागतम जनाइछु स्टुडियोत मैं मजिद निजर देश मातृक रक्षा কৰিবলৈ एबार राजपथत नामिल ইউক্ৰেইনৰ राष्ट्रपति ভলোদিমিৰ জেলেনস্কিয়ে হয় আপুনি ঠিকই শুনিছে এবাৰ নিজৰ দেশক ৰক্ষা কৰিবলৈ ৰাজপথত নামিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে বৰ্তমান সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি যুদ্ধ চলি আছে আৰু সেই যুদ্ধই এনেকুৱা পৰিস্থিতি পাইছে যে ৰাছিয়াই এক প্ৰকাৰ ইউক্ৰেইনৰ ৰাজধানী চহৰ দখল কৰিবলৈ অগ্ৰসৰ হৈছে আৰু তাৰ মাজতে শুকুৰবাৰৰ দিনটোত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক দেশখনত দেখিবলৈ পোৱা নগৈছিল বা ৰাজধানী চহৰৰ কত দেখিবলৈ পোৱা নগৈছিল আৰু সেই সময়তে একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা আৰম্ভ হৈছিল যে দেশ এৰি পলায়ন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে আৰু তাৰ পিছতে ৰাজধানী চহৰৰ পৰা এক ভিডিঅ' বাৰ্তা যোগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কৈছে যে আমি কত যোৱা নাই বা দেশ এৰি পলায়ন কৰা নাই আৰু জীৱনৰ শেষ বিন্দুত তেজ থকালৈকে আমি ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰি যাম আৰু এই মুহূৰ্তত ইউক্ৰেইনৰ ৰাজধানী চহৰতে আছো আৰু নিজৰ দেশক পহৰা দি আছো বা সুৰক্ষা দি আছো এই বিষয়টোক লৈ সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেশ ৰক্ষাৰ পণ লৈ কিয়েভৰ ৰাজপথত নামিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি আন্তৰ্জাতিক বাতৰি সংস্থাসমূহৰ মতে ৰাছিয়াৰ সেনাই কিয়েভ দখল কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে তাৰ মাজতে শুকুৰবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ কোনো সন্ধান পোৱা হোৱা নাছিল অনুমান কৰা হৈছিল যে তেওঁ জীৱন ৰক্ষাৰ বাবে কৰবাত আত্মগোপন কৰিছে হয়তো গোপনে দেশ এৰি যোৱাৰ পৰিকল্পনা কৰিছে কিন্তু ৰাতিপুৱা এক ভিডিঅ' বাৰ্তা দি জেলেনস্কিয়ে সকলোকে জনাই দিলে যে তেওঁ পলৰীয়া নেতা নহয় ইউক্ৰেইনৰ জনতাৰ সৈতে তেওঁ আছে জেলেনস্কিয়ে কয় যে কত যোৱা নাই ইয়াতে আছো দেশক ৰক্ষা কৰিছো শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে প্ৰায় আধা ঘণ্টা কথা পাতে জেলেনস্কিয়ে সামৰিক সাহায্যক লৈ দুগৰাকী ৰাষ্ট্ৰপ্ৰধানে কথা পাতিছিল বুলি জানিব দিয়া জেলেনস্কিয়ে ইউক্ৰেইনত ৰুছ সেনাৰ আগ্ৰাসন তীব্ৰতৰ হৈ পৰিছে আকাশী পথৰে আক্ৰমণ চলাই দেশখনৰ সামৰিক ঘাটিসমূহ ধ্বংস কৰিছে সকলো প্ৰতিৰোধ উফৰাই ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে ৰুছ সেনা এনে পৰিস্থিতিত বিভিন্ন সূত্ৰসমূহে জেলেনস্কি বাংকাৰত আশ্ৰয় লোৱা বুলি খবৰ বিয়পাইছিল কিন্তু ভিডিঅ'ত দেখা গৈছে যে সেনাৰ দৰে পোছাক পৰিধান কৰি ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত থিয় হৈ আছে জেলেনস্কি তেওঁৰ সৈতে আছে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী সামৰিক বাহিনীৰ মুৰব্বীকে ধৰি আন বিষয়াসকল জেলেনস্কিৰ এই ভিডিঅ'টো ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগৰ টুইটাৰ হেণ্ডেলত পোষ্ট কৰা হৈছে ভিডিঅ'টোত কোৱা হৈছে যে আমি সকলো ইয়াত আছো আমাৰ সেনাও ইয়াত আছে আমি সকলোৱে আমাৰ দেশ আমাৰ স্বাধীনতা ৰক্ষা কৰিছোঁ তেওঁৰ এই বাৰ্তাই এটা কথা স্পষ্ট কৰিছে যে ৰাছিয়াই যিমানে সেনা অভ্যুত্থানৰ বাবে প্ৰস্তুতি নিদিয়ক কিয় ইউক্ৰেইনৰ সেনাবাহিনীয়ে দেশ ৰক্ষাৰ বাবে সংকল্পবদ্ধ হৈছে অন্তিম মুহূৰ্তলৈকে যুদ্ধ চলাই যাবলৈ সাজু হৈছে জেলেনস্কি বাহিনী শেহতীয়া বাতৰি অনুসৰি ইউক্ৰেইনত জৰুৰী অৱস্থা জাৰি কৰা হৈছে মিছাইল আক্ৰমণ গুলীবৰ্ষণত চহৰবোৰ কঁপি উঠিছে ৰুছ সেনাই কেইবাটাও প্ৰশাসনিক ভৱন দখল কৰিছে নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক লাইভ